Hello everyone, Assamese Kids Learning Hubলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই আকস্মিক বক্তৃতাৰ এটা বিষয় লৈ আহিছো। আমাৰ বিদ্যালয়বিলাকত লাচিত দিৱস উপলক্ষে আকস্মিক বক্তৃতা অনুষ্ঠিত কৰিবলৈ দিয়া হৈছে। গতিকে মই ভাবো এই ভিডিঅ'টি অকণমান হ'লেও আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিব। গতিকে দেৰি নকৰি আহকচোন আজি ভিডিঅ'টি আৰম্ভ কৰি দিওঁ। আকস্মিক বক্তৃতাৰ আৰম্ভণি তেনেদৰে ক'ব। নমস্কাৰ, আজিৰ প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলী, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মৰমৰ বন্ধু-বান্ধৱী আৰু ভাতৃ-ভণ্টিসকল। আজিৰ আকস্মিক বক্তৃতা প্ৰতিযোগিতাত মোৰ ভাগ্যত পৰিছে শৰাইঘাটৰ যুদ্ধ। শৰাইঘাটৰ যুদ্ধৰ বিষয়ে দুআষাৰ ক'ব ওলাইছো, ভুল হ'লে ক্ষমা কৰিব। দুটামান বিষয় বাছনি কৰিবলৈ দিয়া হয়, সেইটো যিটো সহজ লাগে সেইটো বাছি ল'লে হ'ল। শৰাইঘাটৰ যুদ্ধ অসম বুৰঞ্জীৰ এটা উল্লেখনীয় পৃষ্ঠা। শৰাইঘাটৰ যুদ্ধই অসমীয়া সৈন্যৰ শৌৰ্য বীৰ্যৰ কাহিনী গোটেই ভাৰতবৰ্ষত বিয়পাইছিল। এই বুৰঞ্জী প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 চনত, অৰ্থাৎ আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত। শৰাইঘাটৰ যুদ্ধখন হৈছিল মোগল আৰু আহোমৰ মাজত। এই যুদ্ধত মোগলৰ হৈ ৰাজা ৰামসিংহই আৰু আহোমৰ হৈ মহাবীৰ লাচিত বৰফুকনে নেতৃত্ব বহন কৰিছিল। শৰাইঘাটৰ যুদ্ধত মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বতা, সাহসিকতা, নিৰ্ভীকতা, কৰ্তব্যনিষ্ঠা তথা দেশপ্ৰেম পৰিলক্ষিত হয়। শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকৰ শিৰচ্ছেদ কৰিছিল। কিন্তু এতিয়া বহুতে কোৱা শুনিবলৈ পোৱা গৈছে যে সেইজন হেনো মহাবীৰ লাচিত বৰফুকনৰ নিজৰ মোমায়েক নহয়। তেখেত হেনো মৌমাই অৰ্থাৎ গড় বন্ধা অভিযন্তাজনহে আছিল। বন্ধু-বান্ধৱীসকল, শৰাইঘাটৰ যুদ্ধত লাচিত বাহিনীয়ে মহাপৰাক্ৰমেৰে যুঁজি মোগলক পৰাস্ত কৰিছিল। অৰ্থাৎ শৰাইঘাটৰ যুদ্ধত আহোমৰ জয়লাভ হৈছিল। শৰাইঘাটৰ যুদ্ধৰ শেষত মোগল সেনাপতি ৰামসিংহই অসম দেশৰ বিষয়ে এনেদৰে কৈছিল: ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য দেশ, একেটা সকলো সৈন্য চলাই, মই হেন ৰামসিংহই থলত থাকিও একো ছিদ্ৰ নাপাওঁ। শেষত সকলোকে লাচিত দিৱসৰ শুভকামনা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। আজিলৈ আহোঁ, ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব, আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে মোক কমেণ্ট কৰি জনাব, মই তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।